নমস্কাৰ ৰাইজ, প্ৰথমতে মই ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। আশা কৰোঁ সকলোৰে বিহু ভালে ভালে গৈ আছে। আচলতে এই ভিডিঅ'টো যোৱাকালি মানে গৰু বিহুৰ দিনাখনৰ। আচলতে এইবাৰ মা আছে পুনেত, মানে মোৰ মাজুজনী বাৰ লগতে আছে। চ' ঘৰৰ সমস্ত দায়িত্ব মোৰ ওপৰত আৰু বিহু পালন কৰাৰ দায়িত্ব আচলতে মোৰ ওপৰতে পৰিছে এইবাৰ। কিন্তু অকলে যদিও একেবাৰে অকলে লগা নাই জানেনে ৰাইজ, কাৰণ মায়ে নহয় ঘণ্টাত ৩-৪ বাৰকৈ ফোন কৰে আৰু সোধে এইটো কৰিলি নে, সেইটো কৰিলি নে, এইখিনি যোগাৰ কৰিলি। চ' সেইকাৰণে গালি নুশুনাৰ আগতেই মই ধুনীয়াকৈ ৰাতিপুৱা গা পা ধুই সোনকালে ৰেডি হৈ লৈছোঁ। এইখিনি মই ৰাতিপুৱাই যোগাৰ কৰিলোঁ, মাহ তিয়াই থৈছিলোঁ আৰু মাহ হালধি আৰু ধুনীয়াকৈ আম মোক বটিব কৈছিলে মায়ে। চ' সেইখিনি মই ধুনীয়াকৈ ৰাতিপুৱাতে ৰেডি কৰিলোঁ। তাৰপাছত দৈ চিৰাৰ কাৰণে চিৰা মই ধুলোঁ আৰু পানী সৰিবলৈ দি মই ওলাই গ'লোঁ কপৌ ফুল ছিঙিবলৈ। এইবাৰ আমাৰ পদূলিতে কপৌ ফুল লাগিছে, যোৱাবাৰে লগাইছিলোঁ। চ' বহুতকেইটা এটেম্পটৰ পিছত ফাইনেলি মই থাৰ্ড এটেম্পটত কপৌ ফুল ছিঙি আহিয়ে মই দেউতা আৰু মোৰ কাৰণে দৈ চিৰা যোগাৰ কৰাত লাগি গ'লোঁ। দৈ আৰু গুড়, দিছ ইজ দ্য বেষ্ট কম্বিনেশ্যন ইন দিছ ৱৰ্ল্ড। আৰু মায়ে ধুনীয়াকৈ গুড়খিনি গুড়ি কৰি বটলত সোমাই থৈ গৈছিলে। চ' আৱাৰ দৈ চিৰা ইজ ৰেডি। চ' দেউতাক মই এখন বিহুৱান দিলোঁ। তাৰপিছত বেলকনিতে বহি আমি দুয়োজনে কথা পাতি ধুনীয়াকৈ দৈ চিৰা খালোঁ। তাৰপাছত ৰাতিকৈ দেউতাৰ কাৰণে মই অকণমান মাছৰ টেঙা বনালোঁ। তাৰপিছত মোৰ কাৰণে কিছুমান ভেজ আইটেম। বাছ এয়াই আছিলে আমাৰ দিনটো। আজিলৈ ইমানেই, বাই।